দৰ্শন আঁচনিৰ অধীনত আমি ৮,০০০টা নতুন নামঘৰ সামৰি ল'বলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আমি অধিক সংখ্যক পৰ্যটকৰ আগমন তথা সমূহীয়া উৎসৱ উদযাপন কৰা ধৰ্মীয় প্ৰতিষ্ঠানসমূহক 2.5 লাখ টকাকৈ অনুদান প্ৰদান কৰা হ'ব। তদুপৰি অধ্যক্ষ মহোদয়, অসম দৰ্শন আঁচনিৰ অধীনত প্ৰাচীন ধৰ্মীয় অনুষ্ঠান 100 বছৰতকৈ অধিক পুৰণি নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰৰ প্ৰতিটোলৈকে 15 লাখ টকাকৈ প্ৰদান কৰা হ'ব। এই আঁচনিৰ বাবে মই 108 কোটি টকাৰ আবণ্টন দিছোঁ আৰু ইয়াৰ পূৰ্বে 130খন এনেধৰণৰ 100 বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানলৈ 10 লাখ টকাকৈ পুঁজি আগবঢ়োৱা হৈছিল। অধ্যক্ষ মহোদয়, গুৱাহাটীৰ প্ৰাচীন কামাখ্যা মন্দিৰ হৈছে ভাৰতৰ অন্যতম পবিত্ৰ মন্দিৰ, য'ত প্ৰতিদিনে 15,000 ভক্তই মন্দিৰ দৰ্শন কৰে। দৰ্শন আঁচনিৰ অধীনত আমি 8,000টা নতুন নামঘৰ সামৰি ল'বলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আমি অধিক সংখ্যক পৰ্যটকৰ আগমন তথা সমূহীয়া উৎসৱ উদযাপন কৰা ধৰ্মীয় প্ৰতিষ্ঠানসমূহক 2.5 লাখ টকাকৈ অনুদান প্ৰদান কৰা হ'ব। তদুপৰি অধ্যক্ষ মহোদয়, অসম দৰ্শন আঁচনিৰ অধীনত প্ৰাচীন ধৰ্মীয় অনুষ্ঠান 100 বছৰতকৈ অধিক পুৰণি নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰৰ প্ৰতিটোলৈকে 15 লাখ টকাকৈ প্ৰদান কৰা হ'ব। এই আঁচনিৰ বাবে মই 108 কোটি টকাৰ আবণ্টন দিছোঁ আৰু ইয়াৰ পূৰ্বে 130খন এনেধৰণৰ 100 বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানলৈ 10 লাখ টকাকৈ পুঁজি আগবঢ়োৱা হৈছিল। অধ্যক্ষ মহোদয়, গুৱাহাটীৰ প্ৰাচীন কামাখ্যা মন্দিৰ হৈছে ভাৰতৰ অন্যতম পবিত্ৰ মন্দিৰ, য'ত প্ৰতিদিনে 15,000 ভক্তই মন্দিৰ দৰ্শন কৰে। অম্বুবাচী মেলাৰ সময়ছোৱাত প্ৰতিদিনে ইয়াত 2 লাখ লোকৰ সমাগম ঘটে। কাশী বিশ্বনাথ কৰিডৰৰ পৰা অনুপ্ৰাণিত হৈ আমাৰ চৰকাৰে কামাখ্যা কৰিডৰৰ উন্নয়ন সাধন কৰিবলৈ আন্তৰিকতাৰে কামনা কৰিছে। ইয়ে ভক্তসকলৰ অহা যোৱা সহজ কৰি তোলাৰ লগতে ব্ৰহ্মপুত্ৰৰ সৈতে সংযোগকৰণৰ দ্বাৰা পাৰিপাৰ্শ্বিক অৱস্থা উন্নত কৰিব।